নমস্কাৰ, আজি মই লৈ আহিছোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জীৱন আৰু সাহিত্যকৃতিৰ ওপৰত কেইটামান প্ৰশ্ন আৰু উত্তৰ। প্ৰথম ভাগ। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ: 1864 চনত কাতি মাহৰ লক্ষী পূৰ্ণিমাৰ দিনা আহতগুৰি নামে ঠাইত। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ: দীননাথ বেজবৰুৱা। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ: থানেশ্বৰী বেজবৰুৱা। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাহিত্যিক জীৱন আৰম্ভ হোৱা ধেমেলীয়া নাটখনৰ নাম কি? উত্তৰ: লিটিকাই। প্ৰশ্ন: এই নাটকখন প্ৰথম ক'ত প্ৰকাশ কৰা হৈছিল? উত্তৰ: জোনাকী কাকতত। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সকলো ৰচনাৰ আঁৰৰ মূল সুৰটো কি আছিল? উত্তৰ: স্বদেশ প্ৰেম। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ: কদমকলি, পদুমকলি। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত দুখন চুটিগল্পৰ নাম লিখা। উত্তৰ: জোনবিৰি, সুৰভি। প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত এখন উপন্যাসৰ নাম লিখা। উত্তৰ: পদুম কুঁৱৰী। ধন্যবাদ।